বহুত ভাগৰ লাগিছে মই একদম ভৰি চাই মেলি বহি দিছো আৰু দে নোৱাৰোগে আৰু নহয় একদম ভৰিকেইটা জিনজিনাই টানি টানি ধৰিছে এনেকে মেলিব পৰা নাই জপাব পৰা নাই আপুনি ভৰি হাতকেইটা ধুই অলপ শুই দিয়কগে যাওক ৰাতিও হ'ব হ'ল নহলে আকৌ আপোনাৰ ভৰি বিষটো কাব পাই অকমান কাটি হৈ দিবলগীয়া হ'ল মই যে আজি অকলে অকলে ভাত বনাই থাকিব নোৱাৰো দেই ইমান ভাগৰ লাগিছে হ'ব আমি গোটেই কেইজনীয়ে মিলি ভাত বনাম সোনকালে ভাত হৈ যাব এতিয়া অকমান ফ্ৰেছ হৈ লওঁ তাৰপৰা অলপ শুব লাগিব শুই উঠিহে ভাত বনাম আৰু দেই হ'ব দিয়া বোৱাৰী ময়ো ইয়াতে অকমান শুইয়ে লওঁ তাৰপিছতহে মুখ হাত ধুমগে হ'ব মা মই গাটো ধুই লওঁগে বোৱাৰী তুমি যে ফেৰকা ফেৰকে পকত গু লগা নিচিনাকে খোজ কাঢ়িছা কেলে ভয় কাটিছে ভালকে খোজে কাঢ়িব পৰা নাই সেইকাৰণে এনেকে খোজ কাঢ়িছো যোৱা মিঠাতেল অকমান লগাই দিবা ঐ ছোৱালী তই অকমান উঠি দেচোন মই অকমান শু ধন্যবাদ আমি ভৰি হাতকেইটা ধুই লওঁগে শুই দিলতহে ভাল লাগিছে পাই শুই লওঁ দেই অলপ কাপোৰ চাপোৰ পাছত খুলিম যা গা চা মূৰ চুৰ ধুই আহিলতহে অলপমান ফ্ৰেছ লাগিছে দেই কটাবিলাকো ভাল হৈছে বাই যে গা ধুবলৈ গ'লেই নে নাই যোৱা অহাই নাইচোন এতিয়ালৈকে কোনোবা আহিলেও আহিবি নাহিলেও নাই মই এতিয়া শুইহে লওঁ দেই নাই পিয়া আহিব লাগিছিলে অহাই নাই যে কি যে ভাল লাগে দেই এইবিলাক গান ঐ পতান উঠচোন মোৰ কাপোৰযোৰ উলিয়াই দে সেই বাথৰুমলৈ কাপোৰ নিবলৈ পাহৰিলো এদে আহিবলগীয়া হৈছে এনেকে যদি মোক কোনোবাই দেখে গোটেই সৰ্বনাশ হ'ব আৰু উঠচোন উঠ এইভাগে কিন্তু তোক বেয়া লগা নাই আকৌ দেই ধেমালি কৰি নাথাক কিন্তু দেই পতাপত উলিয়াই দে দিছো ৰ মা মা শুলিনি মা টোপনিয়ে গলি নি উঠচোন এই চিকেন অলপমান আনিছিলো ভিতৰত থৈ দেগে যা তই আহিলি মানে সেই টোপনিয়ে গলোগে ইমান ভাগৰ লাগিলে এই ব্ৰইলাৰ মাংস অলপ আনিছো যাচোন ভিতৰত থৈ দেগে দে বাৰু ভিতৰত থৈ দুগে তই বৰ অকমান মই তোলে চাহ অকমান বনাই আনো বাকী চব মানুহ শুই আছে ভাগৰত কবই পৰা নাই কোনেও নালাগে তয়ো অকমান ৰেষ্ট ল মই ডাইৰেক্ট ভাতকে খাম হয়নি হ'ব তেনে এতিয়া যা গা মুখকেইটা ধুই লগে হ'ব কিছু জমনি কথা কৈছ আকৌ দেই তই এনেকা মানুহেও কিনো কবি বাই উঠো বুইছা আমি দুজনী এনেকে শুই থাকিলে শুৱাও নহব অকল কথা পতাহে হৈছে বৈ ভাতটোকে বনাওগে নাইতিয়াও আহিলে হ'বলা নহলে দেৰি হলে দিগদাৰ হ'ব না আকৌ ৰাতিপুৱা অফিচ আছে বৈ দুইজনী লাগোগে সোনকালে হ'ব আমিও সেই কাইলে মানে যাবগে লাগিব ধুনুকনৰ স্কুল খুলিলে নহয় নহলে আকৌ দিগদাৰ হ'ব যোৱা কথা পাছত পাতিবি বৈ এতিয়া ভাত বনাই লওঁগে ভাত বনাওগে পটককেনে ভিডিঅ'টো লাইক কৰি লওক আৰু সেই কমেণ্টটো কৰি দিয়ক ভাত বনাবলৈ যাওঁ এতিয়া দেখাই আছো মজাকে আহিলো দেই আমি ভাত পুৰা বাঢ়ি দিয়া গোন্ধটো বাৰু ভালে ওলাইছে খাবলেহে কেনেকুৱা হয় বা ফেন্টাস্টিক মা আপুনি চিন্তাই নকৰিব বহক হেই আমাৰ ডাইনিংখনত গোটেইখিনি নুজুৱে ভাবিছো আজি তলতে খাওঁ নেকি তলতে দি দিয়া কিমান দিন হ'ল আমি তলত নাই খোৱা কঁকাল মোৰ বিষ খোৱা বা ডাইনিং টেবুলতে খোৱা হয় আজি তলতে খাওঁ দিয়া বোৱাৰী তোমালোকলেও আনি লোৱা যা চবেই একেলগে খাম আমাৰ দুজনীলে মই লৈ আহিছো আপোনালোকে খাই চাওক আকৌ কি ধুনীয়া বাটাৰ চিকেন বনাইছো ৰবা তোমালোকলেও আনি লওক একেলগে খাম আনিলো দেই ভাত এতিয়াহে গোটেইখিনি লগে ভাগে ইমান ভাল লাগিছে ধুনুকন হুলে নি নাই হাজে তাই হুলে এতিয়া তেন্তে সবে অন্নমুঠি ধৰিব লাগে বিয়নি আজি যে গোটেইখিনি একেলগে ভাত খাবলৈ বহিছো ইমান ভাল লাগিছে আজিকালি এনেকুৱা দেখিবলৈকে নোপোৱা হলো
আজিকালি আকৌ চবে বেলেগে বেলেগে খায় মাকে বেলেগে খাব পুতেকে বেলেগে খাব বুঢ়াৰীয়েকে বেলেগে খাব এনেকে লগত নেখায় সেই লগত খোৱা মজা কি সিহঁতি বুজিয়ে নেপায় আগৰ দিনতহে ভাল আছিলে দেই আগৰ দিনত এনেকে মজিয়াতে বহিলে চবে একেলগে খোৱা হয় এতিয়া খাওঁ আৰু আজি ভাত খাজ একদম মনত থাকি যাব দেই খাওক খাওক বাটাৰ চিকেনটো ভাল হৈছে ধন্যবাদ ধন্যবাদ এতিয়া খোৱা ভাত চাত খাই উঠিলো আৰু বিয়নী আপুনি শুই দিয়কগে যাওক মই অকণমান ৰৈ পেলাই যাওঁ হজম হৈ লওক ভাতকেইটা মই শুয়ে দিওঁগে মোক আকৌ ভাত খাই দি শুই নিদিলে টোপনিয়ে নাহে যাওক যাওক আপুনি শুৱকগে মই এহেঁতি কাঁহী বাতি ধুই শুৱালে অলপ ৰৈ দিছো শুভৰাত্ৰি বিয়নী গুড নাইট গুড নাইট বুঢ়ীজনীয়ে ভাত খাওঁতে নুশুলে নহয় বুলি কৈছে গধুৰ হৈ গ'ল পেটডাল দাঙিব পৰা নাই এতিয়া আগত শুবলৈ গৈছে মা আমাৰ ধোৱা হ'ল আপুনি শুৱকগে যাওক যাওঁ শুওঁগে বাই শুই থাকিবিহি শুই দিলো যা এতিয়া ক কথা কিবা কিবি কিনো কম তইহে বৰ কথা কৈ থাক তই কচোন পতানী ইয়াত বা হৈছে নেকি আজি বা মোৰ লগত শুব আপুনি বেলেগত শুৱকগে যাওক ইমান দিনৰ মই লগ পাইছো আকৌ দুজনী নুশুম নেকি একো নাই আপোনালোক শুৱক মই আগপিনে শুমগে বুঢ়ীজনী ফুষ্টি মাৰি কেনেকে শুইছে চা মোলে জেগা যিকণহে থৈছে বুঢ়ীজনী নাকৰ শব্দ চা নাকৰ শব্দই চাবা নে পাদনেই চাবা ইমান গেলা গেলা পাতিছে সেই সোপা খোৱা নেপা দিবনো কেলে বাৰু ইমান গোন্ধাইছে কেনেকে শুম বাৰু উপায় নাই আৰু পাদন খাই খাই শুব লাগিব ইমান গোন্ধাইছে কিনো গেলা খাইছিলে আৰু ময়ো এটা দি দিম ৰ মোৰ শুবলৈ ক'তো জেগা নাইকিয়া হ'ল ইয়াতে শুৱাও টোপনি আহিছে ধুনুকণ উঠিলা তুমি কোৱাচোন বৰ্তমান অসমৰ ৰাষ্ট্ৰপতি কোন হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীহে ৰাষ্ট্ৰপতি বেলেগ বৰ্তমান ৰাষ্ট্ৰপতি হৈছে দ্ৰৌপদী মুৰ্মু হয় নেকি মই আকৌ হিমন্ত মামা বুলিহে ভাবিছিলো নহয় ধুনুকণ বিয়নী আপুনি ইয়াতে বহি আছে এই ধুনুকণৰ লগত ইয়াতে অলপ বহিছো কৰোণা বুলি দুবছৰ গুচি গ'ল ল'ৰা ছোৱালীবোৰ পঢ়া শুনা যে ইমান ধ্বংস হ'ল অকল পঢ়া শুনাই ধ্বংস হৈছে নে মানুহৰ চাকৰি বাকৰি ব্যৱসায় চব চফা হ'ল তাকেহে পাই বিয়নী এতিয়াহে পৰিস্থিতিটো অকণমান ভাললৈ আহিছে সেইকাৰণে মই ধুনুকণক এই পঢ়াৰে দুই এটা কথা সুধি আছিলো বিয়নী ভালেই কৰিছে এনেকে দুই এটা প্ৰশ্ন সুধি থাকিব লাগে বাই উঠ আকৌ বহুত দেৰি হ'ল ৰাতিপুৱালে মই উঠিছো বাই তই গাটো ধুই লগাচোন যা এইবোৰে আৰু বিয়নী বুজিছেনে আপোনালোক গোটেইখিনি মানে ইয়াতে বহি আছে ইয়াতে বহি আছো তোমালোক উঠিলা দিলো তোমাক এইবিলাচোন কিবা গালি চালিয়ে দিবনি আকৌ ৰাতি দেৰিকে শুৱা ৰাতিপুৱা দেৰিকে উঠা এইবোৰ বেয়া অভ্যাস কালি এমবিকেএছনৰ ভিডিঅ' চাই থাকোঁতে দেৰি হ'ল ৰাতি দেৰিলৈকে মোবাইল চোৱা ৰাতিপুৱা দেৰিকে উঠা এইবোৰ বেয়া অভ্যাস সদায় আমি বেলি ওলোৱাৰ লগে লগে উঠিব লাগে আৰু তেতিয়াৰ পৰাই আমাৰ কাৰ্যবিলাকৰ আৰম্ভণি কৰিব লাগে আৰু তিলোত্তমা তই শুন তই সদায় ৰাতিপুৱা শুই উঠি এই ধুনুকণক অলপমান পঢ়াবি ৰাতিপুৱা সোনকালে উঠি পঢ়াটো ভাল তেতিয়া ল'ৰা ছোৱালী মনতো ৰয় আৰু পঢ়িবলৈ মন যায় নহ'লে এইবোৰ ল'ৰা ছোৱালীয়ে মোবাইলহে টিপি থাকে মোবাইল টিপি টিপি ইহঁতৰ জীৱনটো ধ্বংস হ'ব আৰু সেইকাৰণে মই তোক কৈছো সোনকালে উঠি ধুনুকণক অকণমান চাবি আপুনি কিন্তু আজি বহুত ভাল কথা ক'লে দেই আজিৰ পৰা সদায় ৰাতিপুৱা সোনকালে উঠিম আৰু মই ধুনুকণক পঢ়াম ৰাতি সোনকালে শুৱা ৰাতিপুৱা সোনকালে উঠা এইবিলাক ভাল অভ্যাস আপোনালোকে কৰিবচোন এনেকুৱা অভ্যাসবিলাক ৰাতিপুৱা সোনকালে উঠিবচোন চাব দিনটো কিমান ভাল লাগিব তিলোত্তমা তই এইবিলাক কথা মনত ৰাখিবি আৰু আখৰে আখৰে পালন কৰিবি তেতিয়াহে তোৰ ছোৱালী ভাল নাগৰিক হ'ব